বাঁহগাজ খাই ভাল পায় নেকি আপুনি? নে বাঁহগাজ খাবলৈ ঘিণ কৰে আপুনি? সাৱধান, জীৱনত এটা ভুল কেতিয়াও নকৰিব আপুনি। এটা ভুলৰ বাবে আপোনাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। দেহত থিতাপি ল'ব পাৰে অতি মাৰাত্মক ৰোগে। অসমত বাৰিষা কালত এবিধ খাদ্য আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা খাওঁ, আৰু সেই খাদ্যবিধ আন একো নহয় বাঁহগাজ। যদিহে আপুনিও আপোনাৰ জীৱনত বাঁহগাজক অৱহেলা কৰিছে, তেনেহ'লে আপুনিও ভুগিব পাৰে অতি মাৰাত্মক ৰোগত। বাঁহগাজত আছে যথেষ্ট উপকাৰী গুণ। কেঞ্চাৰৰ প্ৰতিৰোধক হিচাপে বাঁহগাজে কাম কৰে। বাঁহগাজত ফাইটোষ্টেৰল, ফ্লেভোন, ক্ল'ৰফিল আদি এমাইলেজেৰে গঠিত, আৰু ই কেঞ্চাৰ প্ৰতিৰোধী হিচাপে কাম কৰে। বিশেষকৈ পাকস্থলী, স্তন, হাঁওফাঁওৰ, অণ্ডকোষৰ কৰ্কট ৰোগৰ প্ৰতিৰোধী হিচাপে বাঁহগাজে কাম কৰে। বাঁহগাজত থকা ভিটামিন, খনিজ লৱণ, এণ্টি অক্সিডেণ্টে আমাৰ শৰীৰৰ প্ৰতিৰোধী ক্ষমতাৰ শক্তিশালী কৰি তোলে। ইয়াৰ উপৰিও বাঁহগাজত প্ৰচুৰ পৰিমাণৰ পটাছিয়াম আছে, যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মহিলাসকলৰ অনিয়মীয়া ঋতুস্ৰাৱ আৰু প্ৰসূতিৰ সময়ত হোৱা ৰক্তপাতৰ সমস্যাৰ পৰা মুক্ত কৰাত বাঁহগাজে যথেষ্ট সহায় কৰে। বাঁহগাজত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থকাৰ বাবে কেঞ্চাৰ আৰু হৃদৰোগৰ বাবে ই যথেষ্ট উপকাৰী। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ মহিলাসকলৰ সমস্যাৰ যেনে চুলি সৰা, ইয়াৰ উপৰিও ওজন কমোৱাটো বাঁহগাজে যথেষ্ট বেছি সহায় কৰে। এইবোৰৰ উপৰিও বাঁহগাজ যথেষ্ট আমাৰ শৰীৰৰ বাবে উপকাৰী, যিবোৰ হয়তো বৰ্ণনা কৰি এই ভিডিঅ'টোত শেষ নহ'ব। আপুনি এবাৰ ভালদৰে ভাবকচোন, যিবিধ খাদ্যক আপুনি কেতিয়াবা নহয় কেতিয়াবা অৱহেলা কৰে বাঁহগাজ বুলি, সেই বাঁহগাজ যদি আপুনি নাখায়, তেনেহ'লে আপোনাৰ শৰীৰত কিমান মাৰাত্মক ৰোগে থিতাপি ল'ব পাৰে, যি মাৰাত্মক ৰোগে হয়তো আপোনাক এদিন মৃত্যু পৰ্যন্ত ঠেলি দিব পাৰে। সেয়েহে আপুনি বাঁহগাজক কেতিয়াও অৱহেলা নকৰিব। আপোনাৰ খাদ্যৰ তালিকাত বাঁহগাজক আপুনি অন্তৰ্ভুক্ত কৰক। বাঁহগাজে আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী সাধন কৰে। অসমত বিশেষকৈ বাৰিষাৰ সময়ছোৱাতেই বাঁহগাজ ওলায়, গতিকে অসমবাসী সাৱধান হ'ব। এই সময়ছোৱাত যদি আপুনি বাঁহগাজ নাখায়, তেনেহ'লে আপোনাৰ শৰীৰতো থিতাপি ল'ব পাৰে বিভিন্ন ধৰণৰ ৰোগে। সেয়েহে এইবিধ খাদ্যৰ বিশেষকৈ অসমবাসী ৰাইজে বাৰিষাত যিহেতু এইবিধ খাদ্য পোৱা যায়, সেয়েহে আপোনালোকে খাদ্যৰ তালিকাত এইবিধ খাদ্যক অন্তৰ্ভুক্ত কৰক, আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্য কৰি ৰাখক যিমান পাৰে সিমান। এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰক। ব্যুৰ ৰিপৰ্ট, নিউজ টাইম, অসম।